এইবাৰৰ কাৰণে হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবোৰক এখন স্কুটি দিম বুলি কথা দিছো। আপোনালোকে যাতে বিজেপিক ভোট দি আমাক জয়যুক্ত কৰক আৰু আপোনালোকক আমি নিশ্চয় স্কুটি দিম। হয় দৰ্শক, ব্ৰেকিং নিউজ আপোনালোকে নিশ্চয় শুনিছে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই মুখেদি কৈছে ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবোৰক স্কুটি দিম বুলি প্ৰতিশ্ৰুতি কৰিছে। কিন্তু হ'লে এটা কথা, যাৰ আপি নাই তাক কালি বেয়াই লাগে, যাৰ আপা সান্দক কালি বেয়াই লাগে। কি দিব? কিবা দিব ৰ কলেজৰ সেই আপাই কি কৰিব এইবাৰ? বহুত লেভেল দেই নহয়, এইবাৰ কি কৰিব? মুখত থোৱা মাৰি থৈ গুচি যাম ৰ কাক। হাও কেলা কি কয়? মাক চাই কি বাপে ধৰিছে? ই পাগলা আছে নেকি? আপি গিলাখানক স্কুটি দিব, আমাক কি ঘণ্টা দিব? কেলা আমাকো লাগব, এমফিল লাগব, এগিলা নাজনো। এই হেলো বেটা, কালি এটা কথা শুনলি নে? আপি গিলাখানক বোলে কা স্কুটি দিব কেলা? অ ৰ কেলা, মোৰ আইটেমটোতো ফাৰ্ষ্ট ডিভিজনে পাইছিল। তাৰ মানে মোৰ আৰু মোৰ মানে তাৰ মানে স্কুটিখন প্ৰায় মোৰে। অ কিয়ে থকাৰি, কি ভাবি আছা? নাই ৰ স্কুটিখন যি দিব যি সঁচাকে দিবনে? কিয়ে নেদাৰ একো কাৰণে নাই। হেমন্ত বৰুৱাৰ যিহে জোচ, একেবাৰে স্কুটিৰ লগত গোটাই 1 লিটাৰ তেলো দিব। ইমান যে ভাল লাগব নহয়, কি ধুনীয়া কলেজত স্কুটি লৈ যাম, খোজকাঢ়িব পাৰিবা, ফুচকা খাম। আৰু স্কুটিখন কিবা দিব, কিবা ভাল দিলে ভাল আছে, বাদ দি যি দিয়ে তাকে যাক চলাব পাৰিলে হ'লি। আপিক কালি এটা ফোনে মাৰো ৰ, আকৌ স্কুটি পাব লেবেলত, আকৌ একেবাৰে মোক নাচাই আহিব, চলাব নেদবয়ে, এনেই লেবেল তাতে স্কুটি হ'ব। এটা ফোনে মাৰো ৰ। হেল্ল' জানো, ভাত খালে নে চাহ খালা? কয় লাগা মৰচিনে আছো, এটা ফোন কৰিব কালি মানুহ নাই। আজি তই কিহে পাইছে ফোন কৰিব কালি? হা অ ৰ কথা ঘৰত নে স্কুটিৰ কথা শুনি একেবাৰে মোক ফোন কৰাৰ ষ্টাৰ্ট লগাই দিছে। এই জানো, মোক তুমি এনেকৈ ভাবিলা জানো, মোৰ বেয়া লাগিছে। মই তেনেকুৱা আপা নহয়। মই কি ভাবো জানানে? তুমি যদি কঁঠাল, মই কঁঠালৰ গুটি। তুমি যদি চাৰ্জাৰ, মই মোবাইল। তুমি যদি বান্দেৰী, মই হৈছি মস্ত বান্দাৰ। এই একাক বান্দাৰ বুলি কৈছে। তোৰ মায়েৰে বান্দাৰ, বাপৰে বান্দাৰ, তোৰ 14 গোষ্ঠী বান্দাৰ, বুজি পাইছা? ফোন কাট। কেলা আপিৰো তামাম খঙে মেৰিকল বিস্কুট এক পেকেট লৈ গেলি, এই ভূটানৰ খং জাপানত যাব। বা তই স্কুটি পাবি, ময়ে নাপাও দি আৰু কি কৰবি, মোৰ এখন কপাল নহয় চোতালে। তই আকৌ স্কুটি পালি পাহৰি নাযাবি, তোৰ পাহৰি যাৱাৰ স্বভাৱটো আছে একা। মাই কি কয় তই? মৰা মানুহ পাৰা কথা ক। টেনচনে ল'ব নালাগে, স্কুটি পালি তোৰ মানে মোৰ মানে তোৰ। ওকে হয় নেকি? দিয়া তেতিয়াহ'লে তাৰ মানে মোৰ বয়ফ্ৰেণ্ডটো মোৰ নষ্ট যাইতি। হয় দৰ্শক, ব্ৰেকিং নিউজ। হেমন্ত বিশ্ব ছাৰে যে এই এসপ্তাহৰ আগত কৈছিল সেই কথাটোৰ চব বোলে মিছা কথা নেপায় কিন্তু দেই, এনেকুৱা থাকিব নেপায়। হয় দৰ্শক, আৰু এটা ব্ৰেকিং নিউজ, এইবোৰ বোলে কোৱাৰ কাৰণ আছে, কিয়নো তেতিয়াহে বয়ফ্ৰেণ্ডবোৰক ছোৱালীবোৰে ব্ৰেকআপ দিব আৰু পঢ়াত মন লগাব পাৰিব। মোৰো বেয়া লাগিছে, মোৰো এটা ছোৱালী আছিল। छन से जो टूटे कोई सपना